এয়া ৩ মাৰ্চৰ ৰাতিৰ এক দৃশ্যাংশ। দিনৰ ভাগত জোৰোণ পৰ্ব হৈ গৈছে। এতিয়া আছে গাঠিয়ন খুন্দা পৰ্ব। মোৰ দেউতাৰ খুব হেঁপাহ আছিল বিয়াত গাঠিয়ন খুন্দিব। গাঠিয়ন খুন্দা বুলি ক'লে নামনি অসমৰ ফালে সেয়া বিশেষভাৱে চিনাকি নহ'ব পাৰে, কাৰণ এই অনুষ্ঠান উজনি অসমৰ বিবাহ অনুষ্ঠানৰ এক আচাৰ হিচাপে পালন কৰা হয়। অন্য বিভিন্ন বিবাহৰ লগত জড়িত আচাৰৰ দৰে এই গাঠিয়ন খুন্দা পৰ্বৰ এক নিজস্ব বৈশিষ্ট্য আছে। গাঠিয়ন হৈছে সুগন্ধি কাণ্ডৰে সৈতে এবিধ উদ্ভিদ, আৰু যেতিয়া বিবাহ অনুষ্ঠান হয়, সেই অসমীয়া বিবাহ অনুষ্ঠানত নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে এই গাঠিয়ন বুলি কোৱা উদ্ভিদজোপাৰ মুঢ়া খন্দা হয়, আৰু খান্দি অনা এই মুঢ়াটো খুন্দা পৰ্বক কোৱা হয় গাঠিয়ন খুন্দা। গাঠিয়ন খুন্দা পৰ্বটো বিয়াৰ আগদিনা পালন কৰা হয়। সেইদিনা ভিডিঅ'ত দেখাৰ দৰে কইনাক ৰভা ঘৰতে বহোৱা হয়, আৰু কইনাৰ সন্মুখত এখন শিলৰ পতা ৰখা হয়। খান্দি অনা গাঠিয়নৰ মুঢ়াবিলাক টুকুৰা টুকুৰ কৰি সেইবিলাক ৰখা হয়। কইনাক সেই পতাখনৰ ওপৰত থকা পতা গুটিটো ধৰিবলৈ দিয়া হয়, আৰু সেই সময়তে কইনাক 4গৰাকী অকুমাৰী, মানে কন্যাকাল পুষ্পিতা নোহোৱা ছোৱালীয়ে কইনাৰ লগত পতা গুটিত ধৰি গাঠিয়ন খুন্দিব লাগে। সমাজভেদে নিয়মৰ কিছু ইফাল সিফাল হয়। সেইমতে কিছুমান অঞ্চলত অকুমাৰী অৰ্থাৎ কন্যাকাল পুষ্পিতা হোৱা ছোৱালীৰ পৰিৱৰ্তে আয়তীয়েও গাঠিয়ন খুন্দা নিয়ম আছে, আৰু এই গাঠিয়ন খুন্দি থকাৰ সময়ত তাত উপস্থিত থকা আয়তীসকলে গাঠিয়ন খুন্দা নাম গায় আৰু উৰুলি দিয়ে। যেতিয়া গাঠিয়ন খুন্দিবলৈ আৰম্ভ কৰে, সেই সময়ছোৱাত কইনা আৰু তাত থকা আয়তীসকলৰ মূৰৰ ওপৰত এখন কাপোৰ ধৰি থকা নিয়ম আছে। এনেদৰে কাপোৰ ধৰি থকাৰ সুবিধা লৈ আয়তীসকলৰ মাজত কিছুমান ধেমালিও চলে। পুৰণি সময়ত সেয়া বেছি প্ৰচলন আছিল। এক প্ৰকাৰৰ আনন্দৰ সময়। এই সময়ত সেই কাপোৰৰ আঁৰতে কইনাৰ লগত ধেমালিও কৰা হয়। ইয়াৰ পিছত মোমায়েকে ভিতৰলৈ দাঙি লৈ যায় গাঠিয়ন খুন্দা পৰ্ব শেষ হোৱাৰ পাছত। তেনেকৈয়ে বিশেষ বৰ্ণাঢ্য নহয়, অথচ উজনি অসমৰ অসমীয়া বিবাহ অনুষ্ঠানৰ লগত জড়িত এটি গুৰুত্বপূৰ্ণ আচাৰ বা পৰ্বটোৱে হৈছে গাঠিয়ন খুন্দা পৰ্ব। আৰু এয়া মোৰ মায়ে মোৰ বা মানে কইনাৰ সন্মুখত নীতি নিয়মসমূহ কৰি আছে, আৰু সন্মুখত পতা, শিলগুটি আৰু গাঠিয়ন ৰখা হৈছে। ভিডিঅ'সমূহ সুবিধা অনুসৰি চুটি দীঘলকৈ ৰাখি থোৱা হৈছে, আৰু ইয়াৰ পিছলৈ চাই নিশ্চিতভাৱে ভাল লাগিব। ইয়াৰ পাছতে আকৌ বিহু চলিছে নহয়, পুৰা ফূৰ্তি। গাঁৱৰ ডেকা, বিয়া পতা সকলো, বিহু বলীয়া সকলো ৰাইজ আহি উপস্থিত হৈছে। আনফালে বিহু কৰি আছে, আৰু এই পৰ্ব চলি আছে।